নৌকা চাৰিওফালে কি ধুনীয়া পৰিৱেশ আৰু মাজতে আমি পানীৰ মাজত নৌকা গৈ আছোঁ এতিয়া ফুৰিব আকৌ ব্ৰহ্মপুত্ৰ এখন নৌকাত সৰু নৌকাত কি মজা বতাহ আহি আছে লাহে লাহে মিহি মিহিকৈ পূৰা এনেকুৱা ফিলিংটো বহুত সকলোৱে নাপায় এনেকুৱা ফিলিং ব্ৰহ্মপুত্ৰৰ মাজত নৌকা আৰু বতাহ আহি আছে ধুনীয়া ফিলিং এনেকুৱা ধুনীয়া ফিলিং পূৰা গৰম অলপ চলাই আছে নৌকা হাই কৈ দিয়া হাই আমি ক'ত আছোঁ পঞ্চৰত্ন ব্ৰহ্মপুত্ৰৰ নদী আৰু এখন নৌকা কি মজা ফিলিং আৰু এইফালে আছে দুটা এইফালে চাই দিয়া ৰবা আৰু এইফালে হাই আমি গৈ আছোঁ এতিয়া ক'ত ফুৰি আহিম পূৰা ফুৰি আহিম ইফালেদি পূৰা নদীৰ মাজেদি সেইটো দেখা পাইছা এইটো কিটো পষ্টটো কাৰেণ্টৰ পষ্টটো টাৱাৰৰ পষ্টটো সেইটোতো ঘূৰি আহিম এতিয়া আমি পূৰা আৰু পূৰা মিহি মিহিকৈ বতাহ আহি আছে পূৰা ঠাণ্ডা ঠাণ্ডা আৰু গৰমো ইমান নাই ঘৰত থাকিলে বহুত গৰম আৰু এতিয়া আমি পূৰা ফুৰিব গৈ আছোঁ সেইকাৰণে পূৰা গা ধুমো সেইকাৰণে পূৰা এটা টি চাৰ্ট এটালৈ গেঞ্জি পিন্ধি আহিছোঁ তো আৰু পূৰা গা ধুম এতিয়া নদীত ভাল লাগিব আজি বহুত আৰু এই পিছফালে ভাবিছোঁ ব্ৰিজ নৰনাৰায়ণ সেইটো এনেকুৱা ফিলিং মানে বহুত ইয়াতে পানী উকালে আৰু বহুত ভাল লাগে তো আৰু এইটো পূৰা নদীৰ পানী বহুত বাঢ়ি গৈছে বহুত বছৰ হ'ল আৰু নৌকা নচলালে বহুত নৌকা চলাৰ এক্সপিৰিয়েঞ্চ লাগে বহুত এক্সপিৰিয়েঞ্চ লাগে না বহুত এক্সপিৰিয়েঞ্চ নৌকা নহ'লে পাল্টি যাব পাৰে আৰু এনেকৈ নদীত এনেকুৱা নাহিব ধাৰত ভাহিও যাব পূৰা বহুত ধাৰ আছে তো পানীটো বহুত ধাৰ এইফালে চাওক কেনেকুৱা যাই আছে নৌকা ইহঁতে এক্সপিৰিয়েঞ্চ আছে কাৰণে ইহঁতে চলাই আছে আৰু যাৰ যাৰ এক্সপিৰিয়েঞ্চ নাই এনেকুৱা নচলাব নাহিব তো এক্সপিৰিয়েঞ্চ থাকিলে আহিব আৰু এক্সপিৰিয়েঞ্চ নাথাকিলে নাহিব তো এনেকুৱা নৌকা লৈ নদীৰ মাজত বহুত ধাৰ আছে বহুত বানপানী বহুত পানী বহুত দূৰ যায় বেছি যাওক ইফালে এনেকুৱা পানী হৈছে আৰু ইফালে পূৰা ধাৰ সেইকাৰণে আমি চাইডে যাই আছোঁ ধাৰ বহুত থকাৰ কাৰণে তো আহোঁতে আমি পূৰা ভাহি আহি থাকিম পূৰা নৌকা চলাব নালাগে আৰু চেয়াৰ লৈ আহিছোঁ চেয়াৰত বহিম অলপমান পিছত পূৰা আৰু গা ধুম বৈঠা মাৰো ৰে কি ধুনীয়া বৈঠা বৈঠা মাৰ ঐ গিছে বহুত আগবাঢ়িছে দেই চাওক পানীটো চাৱন চালে জুগিঘোপা পাহাৰটো এইটো পূৰা যোনটো মানে পূৰা কি হয় এইটো কি আছিল অষ্টমী মেলা এইটোৰ চাইডত হয় আৰু পূৰা সেইটো পাহাৰটো পূৰা পাথৰটো দেখা পাই আছোঁ অলপ অলপ সেইটো পাহাৰ লেংটা পাহাৰটো পূৰা গাছ চাছ একো নাই যে সেইটোত পূৰা মানুহ ফুৰিব যায় প্লেচটো বহুত ধুনীয়া প্লেচ তাতে পিকনিক খাব পূৰা পাৰিব পূৰা ফুৰিব গ'লে বহুত ধুনীয়া পূৰা ব্ৰহ্মপুত্ৰ নদীৰ ইফালৰ পূৰা বতাহ আহি থাকে পূৰা ঠাণ্ডা বতাহ ইফালে পূৰা আৰু ইফালে ব্ৰিজ এনেকুৱা প্লেচ এখন চাওক ৱেডাৰটো কি ধুনীয়া হৈছে বহুত ৱেডাৰ পূৰা মেঘ আৰু এইফালে পূৰা ব্ৰিজ এনেকুৱা ফিলিং আপোনালোকে নাপাব ইয়াতে আৰু এইফালে আমি অলপ পিছত ঘাট পাম ফ্ৰী ঘাট পঞ্চৰত্ন ফ্ৰী ঘাট যদি উঠে নাওখন চলায় তেতিয়াহ'লে এক কাম কৰোঁ আপোনালোকে এনেকুৱা নাৱত যিকোনো যদি পানীৰ সোমায় নাওটো অলপমান বেয়া নাও থাকে তো এনেকুৱা থালি বা কিবা এটা লৈ ল'ব যদি নাওটো অলপ পানী ভৰ্তি হয় তেতিয়া আপোনালোকে খেচি ল'ব পাৰে পানী এটা এখন আপোনালোকৰ মানে নাওটাৰ ডুবাৰ চান্স নাথাকে যদি পানীৰ কাৰণে অলপ ভয় থাকে তো আমি পাম আৰু পঞ্চৰত্ন ফ্ৰী ঘাট এইটো জাহাজ এখন আছে আৰু ইফালে চাওক আমাৰ এতিয়া নৌকামেন পূৰা চলাই আছে 360 ভিউ টেপা চাওক চেপা নদীত পৰা এইবিলাক আৰু জাল
বহি লওঁ যেনে লাগি যাব জাল চাওক ইমান ডাঙৰ আৰু এইটো খৰা এইটো হ'ল খৰা জাল আৰু এইটো কি জাল কৈ আছিল চৰক জাল খৰা জাল চৰক জাল পুৰা খৰাত বেছি মাছ পোৱা যায় পুৰা বহুত মানুহ আছে নাই উঠাই দে একবাৰ উঠাই দে ভাই উঠাই দে একবাৰ মাছ জাল উঠাই দিছে এইটো চৰক জাল খৰা জাল দেখাই নাপাম নেকি মাছ মাছে উঠাই নাই আৰু জাহাজ চাওক ভাঙি গৈছে পুৰা মাটিৰ লগত সমান হৈ আছে পুৰা কি কি আছে নৌকাৰ ভিতৰত কি থাকে এইটো আপোনাৰ হলদি গুড়া আৰু নিমখ আৰু এটা কিবা কিবি আছে মেচ আছে মেচ বিৰি চিৰি খাই চাগে পানী বটলো আছে আৰু ৰাতি থাকিব পাৰে কাপোৰ চাপোৰ আছে পুৰা আৰু এইটো গেছ পুৰা চুকা দেখা পাইছে চুকা এইখন পুৰা চুকা এখন আছে দত আৰু এইখন চেয়াৰটো আমি লৈ আহিছোঁ ৰাতি পুৰা শুব পাৰে বিন্দা আছে এনেকৈ পুৰা ৰাতি ঘৰৰ পানী পৰিলে টেনশ্যন নাই ইয়াতে পুৰা ঘৰ পুৰা পাইলট আমাৰ পুৰা আহি গৈছে পুৰা আমি মাথাটো ইফালে আছিল কিন্তু পাইলট পুৰা ঘূৰি গ'ল নাওখন এই ক'ত যায় আৰু আমি এইখন জাহাজলৈকে যাব চেষ্টা কৰিম কাৰণ পুৰা ধাৰ হৈ আছে যাব পৰা নাই ঘূৰি গ'ল আমাৰ নাওকা আৰু আমি খন্তেকমান পিছতে আমি জাহাজখনৰ ওচৰ চাপিমহি নৌকাখন যাই আছে পুৰা স্পীডত কাৰণ অলপমান ইয়াতে ধাৰ কম থকাৰ কাৰণে আমি অলপ জল্দি যাই আছোঁ আৰু খাই আছোঁ আমি 20 আনা 24 আনা খাই আছোঁ পুৰা হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল বাছান্দা ট্ৰেভেলিং ব্লগছ 99 তো আমি পুৰা ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ এতিয়া ব্ৰহ্মপুত্ৰ পঞ্চৰত্ন এইটো এৰিয়া পিছফালে আৱজন চেতু পুৰা নৌকামেন আমি পালোহি পুৰা পিছফালে হৈছে ব্ৰিজ জাহাজ ব্ৰিজ নহয় ফাইনেলি বহুত দিনৰ ডাঙৰ জাহাজ এখন 2 ফ্ল'ৰ আৰু এখন জাহাজ ধাৰ পানী ধাৰ চাওক পানী বাবা ভাই লৈ যাব ৰে বাবা ক'ৰ পৰা ক'ত আহি পালোঁ আমি বা সাঁতুৰিব যাব পাৰোঁ সাঁতুৰিব পাৰোঁ দেই এক্সপিৰিয়েঞ্চ থকাৰ কাৰণে আহিছোঁ দেই সাঁতুৰিব পাৰোঁ কাৰণে আহিছোঁ এক্সপিৰিয়েঞ্চ এনেকুৱা নাহিব সাঁতুৰিব পাৰিলে আহিব আৰু সাঁতুৰিব নোৱাৰিলে নাহিব পুৰা এক্সপিৰিয়েঞ্চ বহুত চাওক ধাৰ চাওক পানীৰ চাওক পানী কেনেকুৱা হৈ আছে এইবাৰ মই চলাম অলপমান আৰু ৱাইডাৰটো চাওক পুৰা গ্ৰীণ হৈ আছে আৰু পিছফালে পুৰা ব্ৰিজ এইটো টাৱাৰ আমি সেইখন জেগা সেইখনত আমি চাইডে আহিছিলোঁ অহাতে আৰু আমি পুৰা একচুৱেলি মাজতে আহি পালোঁ আমি পুৰা বহুত দূৰ আহি পালোঁ হাঁচি লৈ যাব ক'তবা তাকেতো পুৰা ওইফালে চা এইখিনি জেগাত চা কেনেকুৱা হৈ আছে পুৰা খলা হৈ আছে মাজত ঘূলি পুৰা সোমাই যাই আছে
তাতে কেনেকৈ পানীৰ চাউণ্ড দেখিছে পানীৰ চাউণ্ড কেনেকুৱা হৈছে তাহলে নহয় ক'তবা ভাজি লৈ যাব বহুত বহুত মাজত বহুত দৌৰাই গৈছে বহুত দহাত এই সাঁতুৰিব জানো সেইকাৰণে আমি আহিছোঁ সাঁতুৰিব নাজানাৰ কাৰণে ইমান দহত নাহিব আৰু পূৰা কৰি দে আৰম্ভ কৰি দে পিকনিক খাবাইছে না বাবু দে বনা বনা এই মেচটো আছে মেচ নিমখটো আছে ৰংগুৰা আছে খালি চাউলটো অলপমান আছে 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 যা মাইতে দে আহি যাব লাগছিল একটা এইটো চক কি হ'ব মোবাইল থাকিলে কেনেকৈ মাৰিব লাগিব দেখা দে একবাৰ একচুৱেলি নৌকাটো এনেই ভাগি ভাগি যাইছে আমি কায়ো বুইঠা মাৰা নাই পূৰা ক'ত আছিলোঁ আমি সেইখন জাহাজ সেইখন আছিলোঁ তাতেৰ পৰা সেইখন নৌকা এখন দেখা পাই আছে আপোনালোকে কলাকৈ সেই নৌকাখনৰ পৰা আহি আমি ইয়াতে পালোঁ পূৰা লাহে লাহেকৈ ইমান দূৰ ভাগি আহিলোঁ ব্ৰিজ গাড়ী আহি আছে গৈ আছে মালবাহী বাছ এটা ভিডিও কৰি আছে তখন যাব লাগছিল গ্ৰীণ গ্ৰীণ বাবা নৌকা মেন পূৰা যাইছে আমাৰ লগতো টাটা ফাইনেলি আহি পালোঁ আৰু ঘৰত তো মই আছোঁ আবু ঘৰত তো আজি ভিডিঅ'খন ইয়াতে শেষ কৰিব বুলিছোঁ তো আপোনালোকে ফিলিংটো গম পালে ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছিলোঁ তো ভাল লাগিল বহুত তো লকডাউন ক'তো যাব নোৱাৰোঁ ভালকৈ ব্লগ দিব পৰা নাই তো আপোনালোকে বেয়া নাপাব তো আজি ইয়াতে ভিডিঅ'খন শেষ কৰিব লৈছোঁ টিল এণ্ড টাটা বাই বাই